নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আৰু লগতে সকলো বন্ধু বান্ধৱীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এয়া মই মিঠা তেল পিঠা বনাইছো গুৰেদি বনোৱা। এই বাটিতে মই 1 বাটি ভাত খোৱা চাউলৰ পিঠাগুৰি লৈছো আৰু আধা বাটি বৰা চাউলৰ পিঠাগুৰি লম। এয়া আধা বাটি বৰা চাউলৰ পিঠাগুৰি লৈছো আৰু গুৰখিনি আপোনালোকে যিমানটো জুখত মিঠা খাম বুলি ভাবে হেনেকুৱা জুখত ললে হ'ল। এইখিনি মই গুৰখিনি পানীত গুলি ৰাখিছিলো আৰু এনেকৈ সেকনিখনে সেকি লৈছো। কেতিয়াবা গুৰখিনি লেতেৰা থাকে এনেকৈ সেকি ললে ভাল। আৰু মই ইয়াতে আধা চামুচ বেকিং পাউডাৰ দিছো আৰু নামমাত্ৰ বেকিং সোডা আৰু অকণমান নিমখ লৈছো। এইখিনি ভালকৈ মিলাই লম। এনেকুৱা পদ্ধতিত বনালে পিঠাটো কেইবা দিনলৈকে কোমল হৈ থাকে আৰু পাৰফেক্ট হয়। যদি আপোনালোকে ভাত খোৱা চাউল 2 বাটি লয় তেতিয়া বৰা চাউলৰ পিঠাগুৰি 1 বাটি ল'ব। এনেকুৱা জুখত ল'ব লাগে। এইখিনি মই হাতে দিয়ে মিলাম। হাতে দি মিলালে বেছি ভাল হয়। ভিতৰত কিবা গোটা গোটা এইবিলাক থাকি নাযায় আৰু বেটাৰটো এনেকুৱা কেক যেনেকৈ বনাও তেনেকুৱা কেকৰ নিচিনা হ'ব লাগে। এইখিনি মই 2 ঘণ্টাৰ বাবে ৰাখি থৈছো ফ্ৰিজত আৰু গোটেই ৰাতিও ৰাখিব পাৰে। গোটেই ৰাতি ৰাখিলে বেছিয়ে ভাল হয় আৰু এনেকুৱা এখন হেতাৰে বনাব লাগে, গোল হেতাৰে। আৰু মই ৰিফাইন তেলতে বনাইছো। এয়া এনেকৈ এটা এটাকৈ বনাই যাম। প্ৰথমে গেছৰ ফ্লেমটো ডাঙৰ কৰি ল'ব লাগে, তাৰ পাছত কমাই দিব লাগে আৰু যেতিয়া পিঠাটো হৈ যায় তেতিয়া আকৌ ফ্লেমটো ডাঙৰ কৰি ল'ব লাগে। এনেকৈ বনালে পিঠাটো ভিতৰত ধুনীয়াকৈ সিজি যায়। এয়া মই আৰু এটা বনাই দেখুৱাইছো। গেছৰ ফ্লেমটো ডাঙৰ কৰি দিলে বাহিৰৰ পৰা কালাৰটো হৈ যায় কিন্তু ভিতৰত নিহিজে। সেইবাবে গেছৰ ফ্লেমটো পাছত কমাই দিব লাগে, আকৌ বঢ়াই দিব লাগে। এনেকৈ বনাব লাগে। এয়া মোৰ হৈ গ'ল মিঠা তেল পিঠা। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কমেন্ট আৰু যিসকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। ধন্যবাদ।